Hey guys, কি খবৰ? So আজি আমি গৈ আছো দাৰাগাঁৱত। So দাৰাগাঁৱৰ ভিউবোৰ দেখাবলৈ চেষ্টা কৰিম আজি। তো এফালৰ পৰা ভিডিঅ'টো চাই যাওক লাষ্টলৈকে আৰু ভাল পালে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু ওহো কি ধুনীয়া ভিউবোৰ চাওকচোন এবাৰ। রাস্তা কষ্ট কৰিছো আৰু আপোনালোকৰ কাৰণে সো ভিডিঅ'টো চাই যদি লাইক কমেন্ট সাবস্ক্ৰাইব নকৰে তেনেহ'লে কেনেকৈ হ'ব কৰি দিবা সো গাইস আমি আহি পালো। সো এইটো গেট হয় ইয়াদি পাহাড়ি যাব লাগে সোমাই। ওয়েলকাম দাৰাগাঁও। তো দাৰাগাঁও আহি গ'লো আমি। চাই থাকক আৰু ভিডিঅ'টো। 20 minutes later. ওকে সো আহি পালো আমি দাৰাগাঁও। ইমান চাব লগা ঠাই নাই, তথাপিও আহিলো আৰু ফুৰিব যিহেতু আহিছোঁ আজি। পানী চানী অলপ শুকাইছে আৰু আগত চাই, বাৰিষা টাইমত পানী থাকে। তো ভিডিঅ'টো চাওক লাষ্টলৈ। ঠাইটো নাই ধুনীয়াই, কিন্তু আহিব আৰু আহিলে আপোনালোকে। তো এতিয়া পঢ়িলোঁ মই অলপ প্ৰত্যেকটা। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ। অ'কে এইটো চাব পাৰে আপোনালোকে, ঠাই ধুনীয়া ঠাই। লাষ্টলৈ সকলো যাব পাৰে যাই চাই। ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। চ' কিবা এটা ভাল লাগিছে আৰু আহি এইপিনে। তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি। তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি। তুমি মোৰ জানো। অলৰাইট আমি আহি পালোঁ দাৰাগাঁও। তো আপোনালোকে চাব পাৰে ভিউ ধুনীয়া সোনকালে শুকি গ'ল। তো ধুনীয়া ভিউ। তো আপোনালোক দেখাই যাম আৰু জেগাটো চাই থাকক লাষ্টলৈ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু। ভাৰত ইণ্ডিয়ান। তো এবাৰ পাৰলোঁ। এতিয়া মই ভূটান আছোঁ, ভূটান ইণ্ডিয়ান, মই ভূটান। তো পাৰ হৈ গ'লোঁ, ইণ্ডিয়া পাই গ'লোঁ, পাৰ হৈ গ'লোঁ, ভূটান পাই গ'লোঁ।
লৈ আহিলোঁ আজি নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ। তো বৰ্তমান আমি আছোঁ দাৰাগাঁৱত, চাব পাৰে বঢ়িয়া ধুনীয়া ঠাই। তো ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এই কি চাই আছে, ইমান ধুনীয়া ঠাইত আহিছোঁ, চাই লওক। মোৰ লগত আছে কিবাকে দৈমালু। ওকে, চ' বৰ্তমান আমি এতিয়া যাবলৈ ওলালোঁ আৰু। চ' বেছি দেখালেও জেগা নাই ইয়াত, তবে বেছি কৰি ৰাখিলোঁ আৰু ন। তো এইখিনি আছিল, চ' দেখাব লাগে ইয়াত। আগত চুইচ গেট এটা আছে, চ' তাক দেখাই যাব এবাৰ। গেট যিহেতু বহুত দিন ব্লগৰ দিয়া নাছিলোঁ, চ' ভাবিলোঁ আজি যাই আহোঁ আৰু দাৰাগাঁৱতে ন। বাৰিষাৰ সময়ত এবাৰ আহিম ইয়াত। চ' পানী থাকে না, তেতিয়া পানী থাকিলে অলপ গা চা ধুই যাব ভাল হ'ব আৰু। এই আগত চুইচ গেট আছে, চুইচ গেটত বান আছে, তাতে বঢ়িয়া বঢ়িয়া আৰু কিছুমান ভাল লাগে আৰু মানুহ বহুত হয় তেতিয়া। এই তাত দোকান আছে, চ' দোকানত কিবা কিবি খাব পাৰে। তেতিয়া মানুহ বহুত ধুনীয়া দোকান চোকান থাকে, পিকনিকৰ টাইম থাকে, তেতিয়া বঢ়িয়া হয় আৰু বঢ়িয়া হয়। আৰু যাওঁ তো ভিডিঅ'টো চাই কেনে পালে ক'ব, জনাব। এইখিনিয়ে আৰু আকৌ চুইচ গেট এটা আছে, সেইটো দেখাই যাম আৰু আমি। ফুৰিবলৈ আহিছিলোঁ ন, তো পুৰা নামতে আহি গ'লোঁ আৰু। মচলপুৰত গৈছিলোঁ, মচলপুৰৰ পৰা চিধা আহি গ'লোঁ ইয়াত। ইয়াত চুইচ গেট এটা আছে, তো চুইচ গেটটো দেখাই যায়। মাস্কটো পৰিল নে কিবা? হা, বুজা নাই। মাস্কটোৱে বালব ক'ত কি যাম বাৰু মই মাস্কটো। এইটোৱে চুইচ গেট, চাব পাৰে। ইয়াতে গা ধুব আহে বহুত মানুহ। তো বাই বাই।